এই দুটা পিলো কভাৰ আৰু কিং সাইজৰ এখন বেডশিট এইকেইটা পাইছোঁ এইটো মিনি চিলাই মেচিনটো ফাইনেলি আপোনালোকক দেখাই দিলোঁ ইয়াক চাওক ইয়াত এটা সেই ববিন লাগি আছে প্ৰথমতে মোৰ অকণমান অসুবিধা হৈছিলে কাৰণ আমি হেৰিহে কৰোঁ মানে এইটো যিটো মেনুৱেল মেচিন সেইটোহে চলাওঁ নমস্কাৰ কি খবৰ সকলোৰে মই জ্যোতিপুৰে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই আপোনালোকৰ সন্মুখত দুটা বস্তু দেখুৱাবলৈ বিচাৰিছোঁ এটা হৈছে মিছ'ৰ পৰা লোৱা আৰু আনটো হৈছে এমেজনৰ পৰা লোৱা এমেজনৰ পৰা যিটো বস্তু লৈছিলোঁ সেইটো হৈছে চিলাই মেচিন আৰু মিছ'ৰ পৰা যিটো লৈছিলোঁ সেইটো হৈছে মানে বেডশ্বীট এখন বেডশ্বীট অৰ্ডাৰ কৰিছিলোঁ মিছ'ৰ পৰা ইমান কম প্ৰাইজত ইমান ধুনীয়া বেডশ্বীট দিছে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ যদি লয় আপোনালোকেও ল'ব পাৰে গতিকে ব্লগচোন চাওঁ মই বাৰু আগতে আনবক্সিং কৰিলোঁ এতিয়া আনবক্সিঙৰ ভিডিঅ' নহয় ডাইৰেক্ট আপোনালোকক দেখুৱামহে এইটো মিছ'ৰ পৰা লোৱা চাব দেই ইমানেই ধুনীয়া ৰ'ব ৱেইট কৰক খুলি লৈছোঁ মানে সাধাৰণতে ইমান কম দামত বস্তু পোৱা নাযায় দেই প্ৰথমতে এইটো চাওক এনেকুৱা সৰু সৰু দুটা পিলো দিছে দুটা আৰু প্ৰাইচটো মই কিমান লৈছে কৈ আছোঁ দেই মই কিন্তু এডভাৰটাইজ কৰা নাই দেই মানে ভাল লগাৰ কাৰণে আপোনালোকৰ লগত শ্বেয়াৰহে কৰিছোঁ আৰু এইখন চাওক বেডশ্বীট বহুত ডাঙৰ কিং সাইজৰ বেডশ্বীট মই পাৰি পিনি অলপ পিছত দেখাম বাৰু মোৰ বেডখনত বুজিছেনে এতিয়া আৰু বহল হ'ব মই এনেই অকণমান দেখাইছোঁ আৰু আছে এই দুটা দিছে পিলো কভাৰ একদম ওচৰৰ পৰা চাওক ডাঙৰ পিলো কাৰণে হ'ব এইপিনে ইয়াৰ ষ্টেণ্ড আছে মই সেইদিনাখনি খুলি চাইছিলোঁ আৰু এইপিনে এইটো এনেকুৱা কোৱালিটিটো বহুত ভাল চিলাইবিলাকো বহুত ভাল মানে ফিনিচিং বহুত ধুনীয়া এইটো এটা মানে পিলো কভাৰ গতিকে এতিয়া মই কি পালোঁ গম পাইছে অনলি 421 নে কিবা এটা আছিলে দেই মোক একুৰেটটো ভালকৈ চাই দিম বাৰু অকণ পিছত এই দুটা পিলো কভাৰ আৰু কিং সাইজৰ এখন বেডশ্বীট এইকেইটা পাইছোঁ এতিয়া মই আপোনালোকক দেখুৱাম এমাজনৰ পৰা আনিছিলোঁ এটা মিনি চিলাই মেচিন কাৰেণ্টত চলা কিমান দিন চলে নাজানো বাৰু কিন্তু এতিয়া যে মই এদিন চলাই চাইছিলোঁ খুব বেছি ভাল লাগিলে মানে কোনো প্ৰব্লেম নাই পোৱা মেচিনটোত আৰু সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ মেচিনটো চাব দেই এইখন হৈছে মেনু এইটো দেখিছেনে মই খুলিছিলোঁ অকণমান আগত এইটো আনবক্সিং নহয় মই আগত চালোৱেই এইটো মিনি চিলাই মেচিন কাৰেণ্টৰ আৰু এইটো লৈছিলে 1751 নে তেনেকুৱা কিবা এটা মই একুৰেটটো পাহৰিলোঁ 1751 তেনেকুৱাই আছিলে দেই এইটো আৰু ইয়াত আপোনালোকে 1700ত ইমানখিনি বস্তু দিছে লগত মানে আপুনি একো এক্সট্ৰাকৈ কিনিবলৈ দৰকাৰ নাই মাত্ৰ আপুনি কাপোৰ কিনি মানে চিলাই কৰিলেই হ'ল এতিয়া মই চিলাই শিকিম দেই চিলাই শিকিম কাৰণে অৰ্ডাৰ কৰিছোঁ আপোনালোককো দেখাই থাকিম মই কি চিলাওঁ পিছত ৰ'ব এক মিনিট দিয়া দেখাই আছোঁ প্ৰথমতে দেখাওঁ ইয়াত কি পালোঁ মোৰ কেমেৰাটো ইমান ভাল নহয় বুজিছে লাইটটো অলপ কমি আছে ভিতৰত চৰ্দিও অলপ লাগি আছে এইখিনি চাওকচোন কিমানখিনি বস্তু দিছে চাওক মানে মই কেমেৰাটো ষ্টেণ্ডত ৰাখি লৈছোঁ যে এনেকৈ আপোনালোকক ভালকৈ দেখাব পৰা নাই মানে এনেকৈ দেখালে মানে অলপ অসুবিধা হয় এইখিনি দেখিছে এইখিনি পিঙো দিছে তাৰপিছত গুলি দিছে কেইবাকেইটাও কালাৰ দিছে 3 4 5 6 7 8 9 10টা গুলি দিছে এনেকুৱা কাপোৰ চিলোৱা গুলি 10টা দিছে পিং যে এসোপামান দিছে এইখিনি চাব তাৰপিছত এইখিনি আপোনাৰ পিং দিছে বেজি মানে কাপোৰ চিলাওঁতে আমাৰ কুচ দিবলৈ অকণমান অসুবিধা হয় যে তাৰ কাৰণে মানে কুচখিনিত এনেকৈ সামৰি ৰাখিবৰ কাৰণে এটা পিং লগাই দিবৰ কাৰণে এনেদৰে এইখিনি পিং দিছে মই এটা উলিয়াই দেখাইছোঁ দেই পিংখিনি বহুত ধুনীয়া লাগে কালাৰফুল এইটো দেখিছে মানে এনেকৈ কুচ দি কাপোৰখিনি চিলাওঁতে প্ৰব্লেম নহ'বৰ কাৰণে কুচ দিয়া জেগাত এইখিনি লগাব দিছে তাৰপাছত দিছে ববিন ইয়াত 4টা দিছে আৰু তাত মেচিনটোত লাগি আছে এটা তাৰপৰা এইটো এটা এইটো পিংক টাইপৰ এইটো মানে
এই বেজিটো আপোনাৰ উঠা নমা কৰোঁতে অকণমান দিগদাৰ হয়, সেইটো কাৰণে দিছে চাগে। মই এইটো ব্যৱহাৰ কৰিলেহে চামিটো এইটো চেপেটাটো। তাৰপিছত বুটাম দিছে 4 পেকেট চৰি, বিভিন্ন কালাৰৰ। আৰু দিছে এখন মিনি কেঁচি, ফিটা এডাল দিছে, দীঘলেই বহুত ধুনীয়া জোখ চোখ ল'বৰ কাৰণে দিছে ফিটা। তাৰপিছত দিছে এইটো বস্তু, এইটো হৈছে পিন। এইটো মানে এই কাপোৰৰ, পুৰণা কাপোৰৰ কেতিয়াবা চিলাইবোৰ খুলি নতুনকৈ চিলাবলগীয়া হয় যে, বা নতুন কাপোৰ হ'লেও চিলাই অলপ গণ্ডগোল হ'লে আকৌ নতুনকৈ খুলি পিনি চিলাবলগীয়া হয় যে, সেইকাৰণে এইটো পিন দিছে, মানে এনেকৈ সূতাবোৰ খুচি খুচি উলিয়াবৰ কাৰণে। তাৰপিছত দিছে সেইখিনি বেজিও দিছে 1 2 3 5টা। তাৰপাছত দিছে বুটাম 6 পেকেট দিছে, এপাকেট থাকিয়ে গ'ল 6 পেকেট। ইমানখিনি দিছে। আকৌ তাৰ উপৰি এই মেচিনটোৰ পৰা আপোনালোকৰ কি লাগি আহিছে চাওক দেই। এইটো দিছে প্ৰেছ কৰিবৰ কাৰণে। প্ৰেছ কৰিলে ইয়াত মেচিনটো চলে, ভৰিও কৰিব পাৰে, হাতেও কৰিব পাৰে, কিন্তু ভৰিয়াত কৰাতকৈ হাতে কৰিলে ভাল, ভাগি থাকিব ভৰিয়ে কৰিলে, প্ৰেছ দিলে। তাৰপিছত এডাল হৈছে চাৰ্জ দিব পাৰে, বেটেৰীটো মানে এইটো চলাব পাৰে, অনলি কাৰেণ্টতে নহয়, কাৰেণ্টটো গুচি গ'লে আপুনি বেটেৰী, ইয়াৰ ভিতৰত বেটেৰী আছে, বেটেৰীটো আপুনি চলাব পাৰে। এইটো মিনি চিলাই মেচিনটো ফাইনেলি আপোনালোকক দেখাই দিলোঁ। ইয়াত চাওক, ইয়াত এটা সেই ববিন লাগি আছে, গুলি এটাও লাগি আছিলে, গুলিটো লৰাই খুলি ক'ৰবাত থৈছে। আৰু মই ইয়াত চিলাইছিলোঁ সূতা লগাই, চিলাই টেষ্টিং কৰি চাইছিলোঁ, খুব ধুনীয়া, মানে চিলাইটো ভালেই হয়। প্ৰথমতে মোৰ অকণমান অসুবিধা হৈছিলে, কাৰণ আমি হেৰিহে কৰোঁ, মানে এইটো যিটো মেনুৱেল মেচিন সেইটোহে চলাওঁ, কাৰেণ্টতো অকণমান অসুবিধা হৈছিলে বাৰু চলাবলৈ প্ৰথমতে, মানে বেছি স্পীডত গুচি যায় যে, কণ্ট্ৰল কৰিবলৈ অকণ টান হয়, কিন্তু কৰি থাকিলে পাৰি যায়। এইটো হৈছে, আৰু এইটো মানে অন অফ কৰা বুটাম, এইটো অন কৰিলে চলিব, অফ কৰিলে বন্ধ হৈ থাকিব। এইটো হৈছে লাইটৰ, এইটো লাইটটো হেৰি কৰিব পাৰে, দি ল'ব পাৰে। আৰু এইটো হৈছে মানে কিমান স্পীডত আপুনি সূতাডাল যাবলৈ দিব, মানে কিমান স্পীডত আপুনি চলাব পাৰিব, সেইটো বুটাম। আৰু এইটো হৈছে আপোনাৰ ঘূৰালে মানে বেজিটো ওপৰলৈ তললৈ দাং খায়, এনেকৈ। এয়া দেখিছেনে, এইডালত প্ৰেছাৰৰ কাৰণে দিছে। তো এনেকৈ বেজিটো উলিয়াব সময়ত বা কাপোৰখন উলিয়াব সময়ত এইটো ঘূৰাই দিলে ওলাব, আৰু তললৈ এনেকৈ দিলে মানে চাপ খাই যাব, তললৈ হেঁচ খায়। আৰু এইটো হৈছে মানে জানেই আৰু কাপোৰ চিলোৱাবিলাকে ওপৰলৈ উঠোৱা নমা। আৰু এইখিনিয়ে আছিলে, পিছত আপোনালোকক দেখাম দেই মই কাপোৰ কিবাকিবি চিলাই। কেনেকুৱা হ'লে ভিডিঅ'টো চাই জনাব, আৰু যদি কিবাকিবি আনবক্সিং লাগে ক'ব, কেতিয়াবা দিম। আৰু এটা বস্তু দিছে, এইখন প্লেট তলত ধুনীয়াকৈ লগাই ল'বৰ কাৰণে মেচিনটো। বাৰু ইমানখিনিয়ে আছিলে আজি ভিডিঅ'টো। মই বেড কভাৰখন পাৰি লওঁ, তাৰপিছত দেখাম, আৰু দেখাই আপোনালোকক ভিডিঅ'টো সামৰি দিম। যদি ভাল পালে ভিডিঅ'টো চাই লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। তেনেহ'লে আজিলৈ আহোঁ, আকৌ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই।